আজি মানে গধূলি সাজত কি হ'ল মাছৰ খৰিচা নহয় মাছৰ খৰিচা নহয় খৰিচা দি মাছ বনোৱা কথা আছিল চাওঁচোন কেনেকৈ বনাইছে বলক কি বনাইছেনো খাইতো ভালেই লাগে খালি কেনেকৈ বনাইছে নাজানো আৰু চালেহে গম পাম কি দি বনাইছে চাওঁগৈ বল এয়া আমাৰ পোৱালীয়ে মোবাইল চাই আছে তাৰপাছত এইপিনে এইয়া গেছত কি বনিছে নাজানো কি বনাইছোঁ মাছ বনালো কিহৰ লগত খৰিচাৰ লগত অঁ খৰিচাৰ লগত মাছ বনাব এয়া চব মাছ বেছি নাই 5 পিচমান হ'ব 5 পিচো নাই হ'বলা 5 পিচমান নাই সৰু 7 পিচ এইপিনে এইখিনি কি মাছৰুম মানে কাঠফুলা এইপিনে কাঠফুলাৰ লগত আলু এইপিনে এটা বেঙেনা এটা দিছে বেঙেনাটো কি দিছ বেঙেনাটো দিলে মানে হেৰি হৈ নাযায় কি হৈ নাযায় কলা নপৰে অঁ কলা নপৰে এইপিনে পিঁয়াজ এটা এইপিনে আলু অলপ চাওঁচোন কি বনায় এইপিনে কেৰাহী গৰম কৰি আছে তাৰপিছত আৰু এতিয়া কেনেকৈ কি বনাবি দেখা ময়ো চাওঁ মানুহে ৰাইজে চব এই মানুহজনীয়ে কি বনাইছে আৰু এয়া তাৰ লাজ লাগে এনে বুজিছেনে লাজ লাগে দেখুৱাব নালাগে বুলি কয় নেদেখুৱাওঁ হওক এইপিনে চাওক আপোনালোকে কি বনাইছে মাছৰ লগত খৰিচা অঁ ফ্ৰাই কৰি লৈছোঁ মাছ তাৰপিছত আৰু মাছৰ মাথাও দি দিছোঁ অঁ ফ্ৰাই কৰি লৈছোঁ মাছটো মাথাটো দিছে নেকি লগত অঁ দেখুৱাই দিওঁ নি অকণমান চেহেৰাটো এই লুকাইছে লাজ লাগে হেনো ভিডিঅ'ত ওলাব কি ক'ব আৰু লুকুৱাই দিছোঁ আৰু এনেকৈ লুকুৱাই দিছোঁ অকণমান চাই দেখা পাই তথাপি অঁ মাছ ফ্ৰাই কৰি লৈ ওলাই দিছোঁ চাওঁচোন আৰু এইবিলাক মাছবিলাক চব ফুটি আছে কি বনাইছে নাজানো আৰু মাছৰ খৰিচা খাবলৈ পাম নে খৰিচাত মাছ খাবলৈ পাম নে এইটো পিছতহে গম পাম চাওঁচোন খালেহে গম পাম মাছখিনি হৈ আছে এতিয়া কেতিয়া হ'ব আৰু এয়া মাছখিনি বৰ্তমান ফ্ৰাই হৈছেগৈ আৰু কিমান দেৰি লাগে গোটেই গালৈকে তেল আহি পৰিছে ফুটি পেলাই এয়া বৰ্তমান মাছ ভজা হৈ গ'ল মাছখিনি এতিয়া নমাই দিছে বেছি নাই 1 পিচ 2 পিচ 3 পিচ 4 পিচ 5 পিচ 6 পিচ দুটা মানুহে আৰু হৈ যাব তাৰপিছত এতিয়া এয়া পানী গৰম কৰি দিছে পানী গৰম কৰি পেলাই ইয়াত পানী ঢালি দিলে গৰম পানী এই গৰম পানী ঢালি দিলে তাৰপিছত এয়া নিমখ দি দিয়া হৈছে সোৱাদ অনুসৰি এইপিনে হালধি দি দিয়া হ'ল এতিয়া উতলোৱা হ'ব নেকি সম্ভৱ এতিয়া পানীটো উতলি লওক কি খুন্দা হৈছে এইখিনি আদা ৰচুনটো খুন্দি লৈছোঁ আধা খুন্দি লৈছোঁ তাৰপাছত আদা ৰচুন হৈ গ'ল ইমানেই খুন্দা হ'ব অঁ তাৰপাছত খৰিচা চাওঁ কোনখিনি এইখিনি কি কৰিছে অঁ তিয়াই থোৱাৰ কাৰণে ক'লা এতিয়া ইয়াত খৰিচা দি দিয়া হ'ল কেই চামুচ 2 চামুচ অকণমান দিব পাৰিব
2 চামুচ দিয়া হৈ গ'ল খৰিচা। সেনেকৈ উতলিবলৈ দিম। এতিয়া কিমান দেৰি উতলিবলৈ দিয়া হ'ব? 5 মিনিটমান উতলাম। 5 মিনিট। ঢাকি দিছোঁ। তাৰপিছত এয়া ঢাকি দিয়া হ'ল। এতিয়া আকৌ ঢাকনিখন উঠাই দিয়া হ'ল উতলাৰ পিছত। তাৰপিছত কি দিয়া হ'ব? কি দিবি এতিয়া? এতিয়া মাছখিনি দি দিম। এতিয়া মাছখিনি দি দিবি। মাথাটো দি দিছ নেকি? চব দি দিছোঁ আকৌ। অঁ, এয়া মাছখিনি দি দিয়া হ'ল। হ'লে আৰু বেছি টাইম নাই। হ'ব হ'লেই নেকি? আৰু 2-3 মিনিটমান উতলিলে হৈ যাব। এতিয়া আকৌ ঢাকি দিওঁ। এতিয়া আকৌ ঢাকি দিওঁ। এতিয়া কিমান দেৰি পিছত হৈ যাব এইখিনি? 2-3 মিনিটমান উতলালে হৈ যাব। 2 মিনিটত হৈ যাব? ঠিক আছে। এয়া আমাৰ খৰিচা আৰু মাছৰ আঞ্জাখন বৰ্তমান হৈ গৈছে। এতিয়া নমাব হ'লনে? খৰিচা খৰিচা গোন্ধ আহিছে কিন্তু। আহিছেনে? বৰ্তমান হৈ গ'ল। নমাই দিয়া হ'লে নমাই দিলে হৈ যাব এতিয়া। এতিয়া ভাতটো পাতি দিওঁ।